কোনো আপোন মানুহক এৰি থকাৰ বহুত কষ্টৰ, কিন্তু তাতকৈ বেছি কষ্ট হয় সি ঘূৰি নাহে বুলি জনা পিছতো তাৰ কাৰণে অপেক্ষা কৰা। কাৰোবাক নাপালেই মৰি যোৱা নাযায়, পাহৰিবলৈ সময় লাগে, আৰু কেতিয়াবা পাহৰিবলৈ গোটেই জীৱন লাগি যায়। সুখী থকাৰ অভিনয় সকলোৰ লগত কৰিলেও কিন্তু দিনৰ শেষত নিজৰ লগত কেতিয়াও কৰিব পৰা নাযায়। এবাৰ বিশ্বাস ভাঙি গ'লে আৰু গুচি যোৱা সময়ক কোনোদিনেই ঘূৰাই পোৱা নাযায়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও গৰ্ব নকৰিব, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতাৰ জীৱনলৈ কাউকে সুধি নাহে। আপুনি যাৰ কাৰণে গোটেই পৃথিৱীখনকে এৰি দিব আৰু সেই স্বাৰ্থ শেষ হোৱাৰ লগে লগে সি আপোনাকো এৰি গুচি যাব। সকলোৰ অপৰাধৰ সীমা আছে, কিন্তু বিশ্বাসঘাতকতাৰ কোনো সীমা নাই। হত্যা কৰিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নাই। কাৰোবাৰ বিশ্বাস ইচ্ছা ভাঙি দিলেই মানুহ ভিতৰি মৰি যায়। মই হয়তো তোমাৰ জীৱনত টাইম পাছ আছিলোঁ, কিন্তু এদিন তুমি নিশ্চয় বুজিবা যে মোৰ লগত কটোৱা সময়বোৰ জীৱনৰ তোমাৰ বেষ্ট টাইম আছিলে। কিছুমান কষ্টৰ এনেকুৱাই যি কাকো খুলি কোৱা নহয়, কিছুমান কষ্টৰ এনেকুৱা যি নিজকে সহ্য কৰিব লগা হয়, আৰু কিছুমান কষ্টৰ এনেকুৱাই যি চকু পানী লুকাই সকলো লগত হাঁহি থাকিব লগা হয়। কোনোবাই ঠিকেই কৈ গৈছিল, জীৱনত উন্নতি হ'লেই আপোনাক বদনাম কৰা আৰম্ভ কৰি দিব। কাৰোবাক অতিৰিক্ত হাঁহি দেখিলেই নাভাবিবা যে সি পাগল, হয়তো সি তাৰ হাঁহি আঁৰত কষ্টবোৰ লুকাই ৰাখিছে। জীৱনত বিচাৰিলেই কাৰোবাক আপোন কৰি ল'ব পৰা নাযায়, তাৰ কাৰণে ভাগ্য লাগিব। অৱহেলা জানিবৰ কাৰণে ভাষাৰ প্ৰয়োজন নাই, তাৰ কাৰণে ব্যৱহাৰে যথেষ্ট। অতিৰিক্ত আৱেগ আৰু মায়া দুয়োটাই মানুহক অনেক কষ্ট দিয়ে। প্ৰথমে এবাৰ নিজেই কথা কোৱাৰ বন্ধ কৰি দিয়ক, দেখিব যে অনেক আপোনজন পৰ হৈ যাব। আচলতে কোনো আপোন নহয়। আপোনাৰ জীৱনৰ বেয়া পৰিস্থিতিকো এটা ধন্যবাদ দিয়ক, কাৰণ সেই বেয়া পৰিস্থিতিয়ে বুজাই দিলে যে সকলো আপোনজন আপোন নহয়। জীৱনত কাৰো ওপৰতেই নিৰ্ভৰ নকৰিব, কাৰণ প্ৰত্যেকেই এদিন বদলি যাব, নতুন আন কাৰোবাক পায়। পৃথিৱীৰ সকলোতকৈ ডাঙৰ মনোবিজ্ঞানী হৈছে মা, যি মুখে কোৱাকেই মনৰ কথাৰ সকলো বুজি পায়। বহুতেই কয় যে ভাগ্য বুলি একো নাই, সকলো কৰ্মই ফল। তেনেহ'লে কিছুমান ভাল কাম কৰিলে কিয় কষ্ট পোৱা যায়? এটা কথা কি জানাৰ, দামী ব্ৰেণ্ডৰ কাপোৰ পিন্ধিলেই স্মাৰ্ট হৈ নাযায়। স্মাৰ্টৰ সেয়াই প্ৰয়োজন হ'লে ভাল ব্যৱহাৰ আৰু এটাৰ সুন্দৰ মন। কাৰোবাক কিবা কথা কৰাৰ আগতেই সতৰ্ক হওক, কাৰণ আজি সি তোমাৰ বন্ধু, কিন্তু পিছলৈ তোমাৰ শত্ৰু হ'ব পাৰে। জীৱনত সেই মানুহজনক কেতিয়াও এৰি নাযাব যিয়ে খং কৰাৰ পিছতো আপোনাৰ লগত থাকে। কাৰোবাক আঘাত কৰিবলৈ শৰীৰৰ আঘাত প্ৰয়োজন নাই, কথা আঘাতেই যথেষ্ট। শৰীৰৰ আঘাত ঔষধ দিয়ে ভাল কৰা যায়, কিন্তু কথাৰ আঘাত কোনো ঔষধেই ভাল কৰিব পৰা নাযায়। সকলো প্ৰকাৰে চেষ্টা কৰি দেখিছোঁ যে মানুহৰ মন জয় কৰাতকৈ যুদ্ধ জয় কৰাই সহজ।